উপস্থিত আছোঁ শ্ৰীদি দ্বাৰকামাই, য'ত সাই বাবা আহি আছিলেহি দ্বাৰকামাই, এই সন্মুখত সেই দ্বাৰকামাই, এই দ্বাৰকামাই এভাগ মন্দিৰ, এই দ্বাৰকামাই মন্দিৰৰ সন্মুখত এতিয়াৰ পৰিৱেশ, এই দ্বাৰকামাই তেতিয়াৰ আৰু এতিয়া পৰিৱেশৰ মাজত পাৰ্থক্য এনেকুৱাই। এতিয়া পৰিৱেশটো চাওক, এতিয়া গধূলি, এতিয়া কিমান সময় হৈছে? 8:30 হ'ল, 8:30মান হৈছে, 8:30মান সময় হৈছে। এই দ্বাৰকামাই পৰিৱেশটো দেখুৱাই আছোঁ, কেনেকুৱা পৰিৱেশ। দ্বাৰকামাই মন্দিৰ, ৰাইজৰ ভিৰ, দ্বাৰকামাই শ্ৰী সাই বাবাৰ দৰ্শন কৰিব পাৰে। সাই বাবাৰ মেইন মন্দিৰ ভাগ নহয়, মেইন মন্দিৰ আগলৈ আছে, এই ওপৰত লিখা আছে দ্বাৰকামাই বুলি, দ্বাৰকামাই ভাগ। দেখুৱালোঁ পৰিৱেশটো, মানুহবোৰ ভৰ্তি হৈ আছে, দ্বাৰকামাই দেখুৱাই আছে। দ্বাৰকামাই আছে মহাৰাষ্ট্ৰৰ শ্ৰীদিৰ দ্বাৰ। আজিৰ তাৰিখত শ্ৰীদিত এডোখৰ জেগা দেখাত একদম চহৰ হৈ গ'ল। আগতে এডোখৰ বেলেগ আছিলে, সেই কিনো আছিল কি নাছিল এজন তাৰে ব্যক্তিৰ মুখত আপোনাক কৈ আছোঁ। एजन बोलिए, ये क्या था? ये यहाँ पे गांव का जो है खंडोबा मंदिर था यहाँ पे। हाँ। और बाबा जब भारत में आए थे, सामने बस स्टॉप है। बाबा माने साई बाबा का? हाँ, नहीं, ये सामने बस स्टॉप है। हाँ। बस स्टॉप पे बाबा भारत में आए थे। हाँ। भारत में जब यहाँ आई बारात, हाँ। तो यहाँ के जो पुजारी थे, हाँ। मालसापति, उन्होंने फिर आवाज़ दिया था, आओ साई करके। हाँ। फिर बाबा का नाम साई बाबा। उससे पहले बाबा का नाम क्या था, बाबा कौन है क्या है, किसी को पता नहीं था। हाँ। यहाँ पे जब मालसापति थे, उन्होंने आवाज़ दिया, मालसापति पुजारी थे खंडोबा मंदिर के। हाँ, उन्होंने आवाज़ दिया था, आओ साई। फिर बाबा का नाम साई बाबा, उसके बाद में साई बाबा का साई बाबा नाम हो गया। इस जगह का नाम क्या है? ये खंडोबा मंदिर। खंडोबा, जगह का नाम भी खंडोबा ही है। ये खंडोबा अभी शिरडी के अंदर आया अपन। अब शिरडी के अंदर आ गया खंडोबा। ठीक है, সেই खंडोबा मंदिर पे देखा है ये खंडोबा मंदिर, खंडोबा मंदिर तो बाग चाওক আৰু সাই বাবা প্ৰথম আহি থিয় হোৱা জেগাডোখৰ আছিলে এই খাণ্ডোবা মন্দিৰ। এই খাণ্ডোবা মন্দিৰটোকে এতিয়া দেখুৱাইছে, কিন্তু এই গধূলি সন্ধিয়াৰ পৰিৱেশটো এই মন্দিৰটোত আহিব এবাৰ চাই যাব। শ্ৰীদি সাই বাবা মাজে মাজে আহি এজোপা গছৰ তলত বহি আছিলে, সেই গছজোপা এতিয়াও জীৱিত হৈ আছে। গছজোপাকে দেখাওঁ, কিন্তু যিহেতু আমি ৰাতি হ'ল, দিনত দেখাব পৰা নাই, ৰাতি আহি পেলাই গছজোপা ওচৰৰ পৰা এবাৰ দেখুৱাইছোঁ। এই গছজোপাৰ ওপৰত এজনে ক'ব, এই बोलिए पेड़ का बारे में बोलिए, ये पेड़ क्या था? कल्पवृक्ष था। हाँ। ये बाबा जब साकुरी आते थे ना, हाँ। या दोपहर के टाइम पे बैठते थे। हाँ। कल्पवृक्ष यानी आप जो भी कल्पना करते हैं, हाँ। वो कल्पना पूरा हो जाता है। हाँ। आपको नीम का पेड़ मिलेगा, आम का मिलेगा, इमली का मिलेगा, हाँ। लेकिन कल्पवृक्ष कहीं नहीं मिलेगा। ये कल्पवृक्ष? हाँ, कल्पवृक्ष এজোপা কল্পবৃক্ষ বৃক্ষ বুলি কৈছে। ইয়াৰ তলত যি ভাবি বহা যায়, ধ্যান কৰা যায়, সেইটোকে পায় বুলি কয়। তো সেই গছজোপা, কিন্তু ডাঙৰ কথা যে আমি আহি পাওঁতে দেৰি হ'ল, গধূলি হ'ল। এই গধূলি বৰষুণ দিছিল বতৰটো। তাৰপিছত আহি পালোঁ, এজন ভাই আমাৰ লগত আমাক গাইড কৰি আছে, দেখুৱাইছে কল্পবৃক্ষজোপা। আকৌ এবাৰ দেখুৱাইছোঁ। এই গছজোপা তলতে বহি বাবাই ধ্যান কৰি আছিল, আৰু সকলোৱে ধ্যান যদি কৰে নিশ্চয় তেওঁলোকৰ মনোকামনাবিলাকৰ পূৰ হ'ব বুলি মানুহৰ এটা প্ৰবাদ আছে। থেংক ইউ। ओम साईराम। ओम साईराम। চাউৰি বুলি কয়। চাই বাবাৰ জেগাত আছোঁ, আহি পেলাই এবাৰ চাই যাব শ্ৰীদিত।